ককালত ধুই বিহু বিহু লাগিছে বিহু বিহু লাগিছে। নমস্কাৰ বন্ধুসকল, আজি আকৌ স্বাগতম জনাইছোঁ। আজি আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি হ'ল কি যে মানুহ বিহু, কালি গৰু বিহু আছিলে। আজি সেইকাৰণে মা দেউতাহঁতক সেৱা কৰি ল'ম আৰু এতিয়া আৰু বিহু নিয়মটো কৰি লওঁ আৰু তাৰমানে বছৰটোৰ কাৰণে ভালে কুশলে যাওঁ, মানে মা দেউতাৰ আশীৰ্বাদটো লৈ লওঁ। সেইকাৰণে জল্দি সেৱাটো লৈ লওঁ। ৰাতিপুৱা মানে দেউতাহঁতেও মানে হেতা হুঁচৰি আমাৰ গাঁৱত মানে মাৰে, তাকে নামঘৰলৈ যাব লাগিব দেউতাক। সেইকাৰণে এতিয়া সেৱাটো লৈ লওঁ আৰু এতিয়া ধুতি চুতি পিন্ধি পূৰা টিপটপ হৈ ওলাই ল'লোঁ আৰু জল্দি সেৱাটো লৈ লওঁ। দেউতা বহি আছে, দেৰি হ'ব নহ'লে। ব'লকচোন আমি কেনেকৈ কি কৰোঁ সেৱাটো লৈ লওঁগৈ। এয়া মা দেউতা বহি আছে আৰু এইপিনে বেটি, এইপিনে ৱাইফ। ধুনীয়াকৈ সেৱাটো কাঢ়ি লওঁ আৰু সেৱাটো কাঢ়ি লওঁ। বেটি একদম পূৰা বিহু ড্ৰেছ পিন্ধিলে ওচৰ ভণ্টিকেইজনীৰ লগত মানে নাচিব যাওঁ বুলি কৈছে, মানে ওচৰত মানে ঘৰৰ ওচৰতে আৰু এতিয়া ধুনীয়াকৈ নাচিবৰ কাৰণে পূৰা ৰেডি হ'লে। অলপ নাচি দে বেটি, নাচিলে আই বাবা কঁকালত ধুই দে বিহু বিহু লাগিছে বিহু বিহু লাগিছে গান গাই দে হেৰি কৰি দে, চেৰেং কৰি লাগিলে কৰি দে চেৰেং বাবা নাচিছে দেই বাবা জুই মানে সিমান বৰ বিশেষ ভালকৈ নাচিব জনা নাই, কিন্তু খুব নাচি থাকে। মানে এনেই কেইদিনমান যদি গান এটা লগাই থাকে খুব নাচিবৰ কাৰণে চেষ্টা কৰি থাকে, কিন্তু সিমান বৰ বিশেষ ভালকৈ নাচিব জনা নাই আৰু মানে শিকিবগৈ লাহে। এতিয়া মানে পূৰা ষ্টাৰ্ট দি লৈছে আৰু ই মানে যাওঁ মানে ততেই পোৱা নাই, সিহঁতে ওলোৱাই নাই, কিন্তু বাইকতে ই মানে পূৰা ওলাই কিনে ৰেডি হৈছে। মানে ফূৰ্তি আৰু মানে কি সৰু ল'ৰা ছোৱালী এইটোৱে আৰু ফূৰ্তি কৰি আছে। আকৌ নাচি দে, আকৌ নাচি কলা লাগিছে। এতিয়া মই লগৰ এজনৰ ঘৰত যাওঁ, গাঁৱৰ পিনে ওলাই যাওঁ বুলি ভাবিছোঁ, বিহু খাবলৈ যাওঁ। তাকেই আৰু অলপ পিনে দেখুৱালোঁ বেটিকো, এতিয়া যাম আৰু। ভাগ দিয়ে নেকি? কেইভাগ দিয়ে? ভাগ দিলে?